হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি ৰাতিপুৱাৰ পৰা মন্দিৰলৈ বুলি আহিলোঁ। আজি মন্দিৰত আমাৰ গোটেইখিনি ৰাইজৰ মানুহ আহিব আৰু আজি ৰাইজৰ কাম আছে। আৰু ৰাইজৰ কাম বুলি ক'লে ভালেই লাগে, বেছি কষ্ট নহয়, ফূৰ্তি ফাৰ্তা গোটেইখিনি হয়। তো ৰাইজৰ কাম বেলেগ একো কাম নাই। বেৰাকেইখন বেয়া হৈছে সীমাৰ, তো তাকে দিয়া হ'ব। তো তাৰ কাৰণে আমি প্ৰথমতে আহিলোঁ বাঁহৰ বাৰীত বাঁহ কাটিবৰ কাৰণে। তো গোটেইখিনি মানুহে আহিছোঁ। তো ধুনীয়াকৈ বাঁহ চাহখিনি কাটি লওঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তো বাঁহকেইডাল কাটি ল'লোঁ আৰু ধুনীয়াকৈ আমি আহিলোঁ বাঁহখিনি কাটি ধুনীয়াকৈ জংঘল জুৰিবলৈ বুলি। জংঘলখিনিও বহুত হৈছে, তো তাৰ কাৰণে জংঘলখিনিও চাফা কৰিব লাগিব। তো তাৰ কাৰণে জংঘলখিনি চাফা কৰি আছে ধুনীয়াকৈ গোটেইগিলা। তাৰপিছত আমি চাহ খাবলৈ বুলি আহিলোঁ গোঁসাই ঘৰলৈকে। তো চাহ তাহ খাই ল'লোঁ, চাহ আৰু বিস্কুট খুৱাইছে আমাৰ কামত। তো আমাৰ প্ৰায়খিনি কাম শেষেই হ'ল আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল চমু। তো আজিও নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ।